So hi guys and welcome back to my YouTube channel and আজি বহুত দিনৰ মূৰত মানে অন্য এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ ভূটান। চ' ভিডিঅ'টো চাই থাকা, ভূটানৰ পাহাৰৰ মানে মজা মজা লোকেশ্যনবোৰ দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমানে। আৰু গাইছ আমি এইমাত্ৰ যিখন গাঁৱৰ মাজেৰে আহিলোঁ মানে সেইখন গাঁৱৰ মাজৰে পৰা ৰাস্তাটো ইমান বেয়া মানে কি ক'ম আৰু মানে 10-15 কিলোমিটাৰ মান এনেকুৱা মানে পাথৰ পৰা ৰাস্তা পুৰা মানে বেয়া চবফালে আৰু ধূলা হৈ যায়। আমি মানে এনেকৈ সুন্দৰ নাজাৰা এনজয় কৰি ভূটানৰ এখন সৰু চিটিত এনেকৈ যাই আছোঁ মানে ফাৰ্ষ্ট টাইম গৈ আছোঁ না এতিয়া মানে কোনো আইডিয়া নাই। চ' য'তে মানে এনেকৈ ঘূৰি আছোঁ আৰু। আৰু এনেকৈ পাহাৰৰ তেৰা ৰাস্তাৰ মাজে আহি আমাৰ মেইন লোকেশ্যনৰ পিনে যাই আছোঁ। ভূটানখন মানে সৰুৰে পৰা চাই আজি ফাইনেলি সপোনটো মানে পূৰা হ'ল।
সো এনেকৈ আহি আমি পাই গ'লো আমাৰ মেইন লোকেশ্যনটো আৰু ইয়াৰ পৰা মানে ইপিনে পাৰ হৈ যাবলৈ নিদিয়ে কোনো ইণ্ডিয়ান গাড়ী বা মানুহক। সো এইটো জেগাটোৰ নাম হ'ল গেলেম্পু। ইয়াত চাব লগা এনে একো বেলেগ নাই, কিন্তু মানে এই ব্ৰিজখনেই আৰু মেইন ইয়াৰ মানে চিনাৰীটো আৰু এইফালে নদী চদী মানে এনেকুৱা কিছুমান আছে আৰু ইয়াত আহি মানে এনে চাব লগা একো বিশেষ একো নাই, খালি ব্ৰিজখনেই আছে।